গাইজ এই ভিডিওটো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে যাতে কোনো ভুল নুবুজে আৰু বেয়া নাপায় যে কিমান মৰম নুবুজিলে বাপেৰে যে তোখেনো দিব বিয়া অইলতে চাকৰি কৰা কোনোবা মই হলো খেতি কৰা দুপুৰা মাটিৰে গৰাকী কেনেকৈ বুজিম জানো জান তোৰে ঘৰৰ সহাৰি দেখুৱালে বুজি পাবনে কি ভাবো কলিজা দুফাল কৰি দিচাং ৰাঙলী দয়াং ৰাঙলী জাজি ৰাঙলী হ'ব তোক নাপালে মোৰ হিয়াখনি চহি খহি যাব আয়ো কোনো ইমান দুখৰ গান গাই আছে নাপায় নাপায় কিহনো দুখ আছে বেকআপ চেকআপ হ'ল নেকি বা পাইলে জানো জখিনী মনে মনে গানটা গাইছিলোঁ তাই শুনি পালে ইমান দুখেৰে গান গাই আছিলোঁ অন্তৰ ভাঙি ভাঙি তাই পাইলে জখিনী জানি তুমি কি মনে মনে পেক পেকাই আছা মই তোমাক সুধিছোহে যে আজিকালি ল'ৰা ছোৱালীৰ প্ৰেম কাহিনী তুমি জানাই দেখোন তোমাৰ লগতো প্ৰেমৰ লতিগতি কিবা কিবি হৈছে নেকি বা তেনেকৈ কিবা এটা হৈছে আৰু মনে মনে সকলোকে ক'বলৈতো বেয়া তথাপিতো দুখে সুখে জীয়াই আছোঁ আৰু বহুত দুখ কি দুখ কোৱা না মই শুনিবতো পাৰিম চাগে যদি মোক কোৱা অন্ততঃ মই কিবা এটা সমাধান তোমাক দিব পাৰোঁ চাগে জীৱনত জীয়াই থকাৰ কাৰণে বহুত নকওঁকৈ কৈছোঁ তাকো তোমাক তুমি যাকে তাকে কথাবোৰ শ্বেয়াৰ কৰি নিদিবা তোমাক বুলিহে মই ক'লোঁ এজনী ছোৱালী বহুত ভাল পাইছিলোঁ যোৰহাটৰ তাইও মোক বহুত ভাল পাইছিলে ময়ো তাইৰ ঘৰলৈ মই প্ৰায় গৈ আছিলোঁ এদিন দেউতাৰাই ঘপককৈ সুধিলে জোঁৱাই তুমি কি কৰা ময়ো দুখেৰে সুখেৰে এটা প্ৰশ্ন দিলোঁ প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ দিব চেষ্টা কৰিছিলোঁ যে দেউতা মোৰ এটা কুকুৰা ফাৰ্ম আছে তাৰে 35টামান কুকুৰা মোৰ এক্টিভ হৈ আছে তাৰে 5টামান প্ৰেজেণ্ট চিটুৱেশ্যনত গাভিনী হৈ আছে সেইবুলি মই কৈ থৈ আহিছিলোঁ তেনেকুৱা হ'ল নেকি তাতে কি দুখ কৰিবলগীয়া কথা আছে তুমি ক'লা যিহেতু প্ৰশ্ন সুধিছিলে তুমি উত্তৰ দিলা তাতনো কি হ'লনো তুমি কিয় দুখ কৰিছা মই তাহাঁতৰ ঘৰৰ পৰা ঘৰ অহা মাত্ৰ এসপ্তাহ হৈছিল তাহাঁতৰ ঘৰৰ পৰা মোক ফোন কৰি ক'লে যে কুকুৰা ফাৰ্ম থকা মানুহৰ লগত বিয়া নিদিওঁ গাহৰি ফাৰ্ম থাকিলে বিয়া দিম বুলি ক'ব ধৰিলে মই কৈছিলোঁ এবছৰ সময় দিয়ক মই কুকুৰা বিকি গাহৰি ফাৰ্ম খুলিম তেনেতে দেউতাকে এসপ্তাহ পিছত এটা গাহৰি বেপাৰীৰ লগত তাইৰ বিয়া ফিক্স কৰি দিলে আৰু তাইৰ প্ৰতি থকা মোৰ মৰম চেনেহ সকলোৱে কৰি দিলে তাই গৈছে তাইৰ ঘৰৰ মানুহে জোৰ জবৰদস্তি বিয়া দি দিছে তাইক যাব দিয়া তুমি তাইৰ কথাবোৰ পাহৰি যোৱা তাইতকৈ বহুত ধুনীয়া বহুত গুণ থকা ছোৱালী এজনী তুমি ভৱিষ্যতে পাবা মই আজি ভগৱানৰ ওচৰত তোমাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ তাইক মই ইমানেই ভাল পাইছিলোঁ এতিয়া মই তাইৰ অবিহনে জীয়াই থাকিব নোৱাৰা হৈছোঁ প্ৰতিটো উশাহত তাইক মই উপলব্ধি কৰোঁ প্ৰতিটো সময়ত মই তাইকে উপলব্ধি কৰোঁ প্ৰতি পলে প্ৰতি খোজে তাইৰে মই ভাল হোৱাৰ কামনা কৰিছিলোঁ কিন্তু তাই মোক শেষ কৰি দিলে তাইৰ ঘৰৰ মানুহে মোক সকলো শেষ কৰি দিলে তুমি ইমান দুখ নকৰিবা তুমি ইমান ভাগি পৰি একো কাম নাই মাত্ৰ তুমি প্ৰতিজ্ঞাবদ্ধ হোৱা যে আজিৰ পৰা তুমি ভাল কাম কৰিম ভাল মানুহৰ লগত চাম এনেকুৱা মানুহৰ পৰা আঁতৰি থাকিম মই ভগৱানক পুনৰবাৰ মই কৃপা কৰিছোঁ ভগৱানক পুনৰবাৰ মই অনুৰোধ কৰিছোঁ তুমি তাতকৈ বহুত ধুনীয়া ধুনীয়া ছোৱালীজনী পাবা বহুত ধুনীয়া বহুত গুণ থকা বহুত ভাল ছোৱালীজনী তুমি পাবলৈ সক্ষম হোৱা তাৰে মই পুনৰবাৰ ভগৱানৰ ওচৰত কৃপা কৰিছোঁ তুমি দুখ নকৰিবা প্লিজ মোৰ বাৰে বাৰে প্ৰতি পলে তাকে ভাবোঁ যে ইমান দুখ আহিলে যদি দুখকেইটা মই পাহৰি যাওঁ সকলো জীৱন পাতনি মেলোঁ কিন্তু কি কৰোঁ নোৱাৰিছোঁ বহুত ভাবোঁ অকল তাইলৈ কেতিয়াবা বৰ বেয়াকৈ মনত পৰে তাইলৈ মনত আহে সেয়েহে কেতিয়াবা বহুত কান্দিবলৈ মন যায় তথাপিতো পাহৰিব মই চেষ্টা কৰি আছোঁ কিন্তু নোৱাৰিছোঁ কেতিয়ালৈকে পাৰিম তেতিয়ালৈকে চেষ্টা কৰি যাম ৰ'বা দেই মোৰ ফোনটো আহিছে অলপ সময় মই কথাটো পাতি লওঁ পাতি লোৱা ঠিক আছে মোৰ মায়ে মোক ফোন কৰি এতিয়া ক'লে মাতিছে ঘৰত কিবা দৰকাৰ আছে হেনো পিছত আকৌ লগ পাম আজিলৈ যাওঁ দেই হ'ব যোৱা দেই বাই বাই ভালকৈ যাবা বাই বাই যাওঁ দেই
মোৰ হৃদয়ত কেতিয়ানো বুৱাবা মৰমৰে নিজৰা এবাৰ আহি কোৱা না অ নাজি তৰা মোৰ মৰমৰে নদী আছে তাতো বোৱা নাই সুৰুঙা বিচাৰি আছে তোমাৰ মন পোৱা নাই অ নাজি তৰা মৰম দিলে মৰম দিবানে নাই 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 কিয় তন ইমান দুখৰ গান গাই আছে যে কি হ'ল তোৰ কি হৈছেনো অলপ সুখ লগা গানবোৰ গানা ৰতন আকৌ ক'ৰ পৰা ইয়াত আহি পালে নহয় ৰতন কেতিয়াবা দুখ লাগে অন্ত ভাঙি কান্দি আহেতো তাকে কেতিয়াবা গানেৰে প্ৰকাশ কৰি দিবলগীয়া হয় আৰু হে এইবোৰ গান গাই নেকি গীত গান লগাইছে না ৰোহিত সোণাৰ কিবা গানটো জল্দি ঠিক আছে বাৰু ৰোহিত সোণাৰ কোনটো গান গাওঁ তই কচোন নহয় কিবা ৰোহিত দাই হেনো কিবা ঘেণ্টা লগাই গান এটা গাইছিলে তাকে গাই দিছোঁ শুনিছ বৰ বিশেষ ইমান নাজানো তথাপিতো অলপ চলপ গাই দিব নেকি গা যিমান যি পাৱ গাব থৈ দে আৰু জল্দি ঘেণ্টা কাকো খাতিৰ নকৰো বিহু আমাক লাগিবই লিলিং লালাং নচলিব বিহু হ'ব লাগিবই ঘেণ্টা কাকো খাতিৰ নকৰো বিহু আমাক লাগিবই লিলিং লালাং নচলিব বিহু হ'ব লাগিবই আমি হলো গাঁৱলীয়া খাটি খোৱা অসমীয়া আমি হলো গাঁৱলীয়া খাটি খোৱা অসমীয়া বিহু হ'ব লাগিবই বিহু হ'ব লাগিব দে মজা হ'ব বহুত ধুনীয়া গাই দিলি হ'ব আৰু ন যাওঁ বৈ বহুত গালো গান ঠিক আছে বৈ গৈ থাকো ধন্যবাদ গাইজ আজিলৈ ইমানেই অহাকালিলৈ পুনৰবাৰ নীলাকাকদাৰ গান শুনিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তলৰ বেল বাটনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ'বোৰ আপোনালোকে পুনৰবাৰ পাবলৈ ধন্যবাদ তই আৰু দুটা বস্তু পাহৰি গ'লি নহয় লাইক কমেণ্ট এই দুটা ক'লৈ গ'ল গতিকে গাইজ মই পুনৰবাৰ কৈছোঁ আমাৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই যাবলৈ সহায় কৰক নিতৌ নতুন ভিডিঅ' আমি দি যাবলৈ সদায় চেষ্টা কৰিম ধন্যবাদ